অ' কানাই, আমি প্ৰথমবাৰ দুয়োটাই ক'ত লগ পাইছিলোঁ বাৰু, মনত আছেনে? কিয় নাথাকিব বাৰু। বহাগ বিহুৰ দিনা ৰংঘৰৰ বাকৰিত বিহু চাবলৈ আহোঁতেইতো তোক দেখিছিলোঁ। আৰু তই মুগাৰ সাজ পিন্ধি আহিছিলি, লগত এটা ৰঙা ফুট। কিমান যে ধুনীয়া লাগিছিল তোক। আৰু এটা ইণ্টাৰেষ্টিং কথা কি গম পাৱ নে? ইণ্টাৰেষ্টিং কথা? কিনো? মই তোৰ বিহু নাচ চাই তোৰ প্ৰেমত পৰিলোঁ। মোৰো মনতেই আছে সেইদিনা কথাবোৰ। এদিন দুদিনকৈ যে আমাৰ ভালপোৱা 7 বছৰ হ'ল, কিন্তু আজিও আমি কোনোবাই দেখিব বুলি ভয় ভয় লগ কৰিব লাগে। আৰুনো কি কৰিবি, একো উপায়তো নাই। অ' কানাই, তই বাৰু সদায় মোৰ হৈ থাকিবিনে? মই সদায় তোৰেই হৈ আছোঁ ৰাধা, আৰু এই ৰংঘৰ আমাৰ প্ৰেমৰ সাক্ষী হৈ ৰ'ব। আজি মোৰ মনটো কিবা এটা ভাল লগা নাই, ভয় ভয় লাগি আছেচোন। মনটো আকৌ কিয় বেয়া? আৰু মই লগত থাকোঁতে তোৰ কিহৰ ভয়? তই এতিয়াহে লগত আছ, কাইলৈ যদি আঁতৰি যাওঁ তেতিয়া মোৰ কি হ'ব? ধেত পাগলীজনী, কিনো অদৰকাৰী কথাবিলাক ভাবি থাকো তই? মই তোক এৰি কলৈকো নাযাওঁ। সঁচানে? সঁচা। হেল্ল'। হেল্ল' মিষ্টাৰ ৰাজা। কোনে কৈছে? মই মাতটো ধৰিব পৰা নাই। মই তোমাৰ এজন শুভচিন্তক। তোমাক খবৰ এটা দিম বুলি কল কৰিলোঁ। হয় কওকচোন। ৰাধা জানো তোমাৰ ভণ্টি নহয়? হয়, কিয় সুধিলে বাৰু? ৰাধাই কানাই নামৰ ল'ৰাজনৰ লগত নকওঁ দিয়া। হা? কানাইৰ লগত কি? কওকচোন কওক। ৰংঘৰত বহি দুইটাই দুইটাক মৰম বিলাই আছে। কি? আপুনি কোনে কৈছে? হেল্ল'। কথাবোৰ ভালকৈ বুজাই কওকচোন। হেল্ল'। হেল্ল'। কোন আছিল বাৰু? এইবাৰ খেলখন আমিয়ে জিকিম নে কি কওঁ দীপজ্যোতি? যদুমধুক এবাৰ লুটাই কথা আৰু তহঁতিও যে আৰু দেই অনবৰতে লৈ থাক। আইজিনো আৰু কি কাম, ৰাতি হলে ছোৱালীৰ লগত কথা পতা আৰু লগৰবোৰক ধুই থকা। তই ঠিকেই কৈছ। আৰু যে শকতীয়াকে পেকেট এটা খাবলৈ পালে ইয়াক একোৱেই নালাগে। মইহে ধুইছিলো তহঁতক, তহঁতি যে মোকেই লৈ পেলালি। ঐ ৰচোন ৰ, ফোন এটা আহিছে। ঐ ৰাজাদাই ফোন কৰিছে, কিবা কাম ওলাল চাগে। হেল্ল' ৰাজাদা। তহঁতি ক'ত আছ? এই আমি দোকানৰ ওচৰতে কেৰম খেলি আছো। যদু লগত আছেনে? আছে আছে, যদুমধু যোৰাটো সদায় লাগিয়ে থাকেচোন। তহঁতি তাতে ৰ, এফালে যাব লাগিব। অঁ হ'ব, আহক তেতিয়া আপুনি। ঐ ৰাজাদা উতলি আছে, কিবা অঘটন ঘটিল পায়। ভনীয়েকে কাৰোবাৰ লগত লেঠা লগালে চাগে, নহলেনো কি হব? গাঁওখনৰ কোনজনী ছোৱালীয়ে কাৰ লগত লেঠা লগালে তইহে জান, এইবোৰ তইহে খবৰ ৰাখ। ঐ ৰাজাদা আহি পালেহিচোন। যদুমধু উঠ। কিন্তু ৰাজাদা ক'ত যাব? এতিয়া প্ৰশ্ন কৰাৰ সময় নহয়, বাইকত উঠ, বাটত গম পাবি। বৈ বৈ। ঐ তহঁতি খেল দেই। এই ৰাজাৰ চামচাকেইটা গ'ল আৰু। যাবই আৰু ন, ৰাজাৰ নিমখ খাই। আমিতো নিজৰ দমত চলো। সময় বহুত হ'ল, এতিয়া যাওঁ ব'লা। তোৰ লগত যে থাকিলে সময়বোৰ কেতিয়া পাৰ হয় একো গমেই নাপাওঁ। হ'ব দিয়া, এতিয়া যাওঁ ব'লা। ঠিক আছে। ৰাধা, দাদা তই? তই মোৰ মান সন্মান চব শেষ কৰি দিলি। ইমান বাধা দিয়াৰ পিছতো এই ভিক্ষাৰীটো লগ নেৰিলি। দাদা, তাৰ গাত একো দুখ নাই। তোক আজি দাদা,
তাইৰ গাত একো দুখ নাই। চালা ভিক্ষাৰী, প্ৰেম কৰিবলৈ বেলেগ ছোৱালী নাপালি, মোৰ ভণ্টিকহে পালি। দাদা তই ৰাধাক পাহৰি যা। নেক্সট টাইম যদি ৰাধা আগে পিছে ঘূৰা নহয়, কথা বেয়া হৈ যাব। তাইক মই পাহৰিব নোৱাৰোঁ দাদা। তাইক মই নিজতকৈও বেছি ভাল পাওঁ, আৰু তাইৰ সুখৰ বাবে মই যিকোনো কৰিবলৈও সাজু আছোঁ। ইমান ভাল পাওঁ ৰাধাক। যদু মধু, কওক দাদা। ই মৰিবলৈ সাজু নহয়, ইয়াক মাৰি পেলা। দাদা তই পাগল হৈছ নেকি? একো পাগল হোৱা নাই, তই মনে মনে থাক। যদু মধু, মই ভণ্টিক থৈ আহোঁগৈ, তহঁতি আহি থাক। কানাই মাৰ ইয়াক। কানাই আহ বৈ বৈ দাদা কানাই এৰি দিব কোৱা বৈ না। আহ, বৈ। কানাই আহ, অ উঠ, কানাই বৈ। দাদা কানাই এৰি দিব কোৱা না। থাক ইয়াতে পৰি থাক। দাদা পে'মেণ্টটো কৰি দিলোঁ দেই। হেল্ল'। কানাই বন্ধু ধন নহয় জানো? হয়, মই ধনে কৈছোঁ। কিবা কাম আছিল নেকি? তোমাৰ বন্ধু কানাইক ৰংঘৰৰ ওচৰত বৰ বেয়াকৈ মাৰপিট কৰি পেলাই থৈ গৈছে। কি কি কৈছে এইবোৰ? ৰ'ব মই গৈ আছোঁ। কানাই কানাই কি হ'ল তোৰ? তোক কোনে মাৰিলে? উঠচোন উঠ। কানাই তোক কোনে মাৰিলে? তোক মই ডক্টৰৰ ওচৰত লৈ যাম। উঠচোন উঠ কানাই। চাওঁ, এইটো খাই দেচোন। পানী অকণমান খাই দে। যাওঁ দে, তই শুই থাক, বহুত ৰাতি হ'ল। হ'ব দে, তই এতিয়া যা। হেল্ল'। হেল্ল' ৰাজা, কি খবৰ? অঁ ভালেই, কচোন। মোৰ খবৰ ভালেই। কালি ঘৰ আহিলোঁ। অঁ হয় নেকি? কি হ'ল? এইফালে নাহোঁ বুলি ভাবিলি নেকি? আমাৰ ঘৰলৈ আহিবি আকৌ। ঠিক আছে দে, ভালে কথা। হে প্ৰভু, জীৱনৰ বাকী সময়কণো যাতে মই কানাইৰ লগতে থাকিব পাৰোঁ, তাৰ বাবে তুমি মোক শক্তি দিয়া। মই তোমাক কথা দিছোঁ, কানাইৰ বাহিৰে মই আন কাৰোৰে নহওঁ। মই আগতেও কানাই হৈ আছিলোঁ, এতিয়াও আছোঁ, আৰু পাছলৈও মই কানাই হৈ থাকিম। জীৱনৰ শেষৰটো উশাহলৈকে মই ৰাধাৰ লগতে থাকিব বিচাৰোঁ। তুমি চকু মেলি চাবা আৰু প্ৰভু, প্ৰতিটো ক্ষণতে মই ৰাধাৰ ছাঁটো হৈ থাকিম। তাইক কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিওঁ। সদায় ৰাধাৰ কানাইটোৱে হৈ থাকিম। মহাদেৱ, আমাৰ প্ৰেম ৰাধাকৃষ্ণৰ দৰে চিৰযুগমীয়া হওক। কোনেও যাতে আমাৰ মিলনত বাধাৰ সৃষ্টি কৰিবই নোৱাৰে। তুমি আমাক সহায় কৰিবা প্ৰভু। হে প্ৰভু মহাদেৱ, আমাৰ প্ৰেম শিৱ শক্তিৰ দৰে হওক। শিৱ আৰু শক্তি যিদৰে ভিন্ন হ'লেও এক আত্মা, সেইদৰে ৰাধা আৰু মোকো সদায় এক কৰি ৰাখিবা। সকলোৱে যাতে কয়, প্ৰেম সদায় ৰাধা আৰু কানাইৰ দৰে হ'ব লাগে।
ৰাধা ৰাধা কান্দি আছ কিয়? নাই আৰু এখন হাতত কাৰ ফটো চাওঁ দে। তই ভিক্ষাটোক পাহৰিবই পৰা নাই। আজিৰ পৰা যদি ইয়াৰ ফটো তোৰ ৰুমত দেখোঁ কথা বেয়া হৈ যাব। কি হ'ল আজি তই মন মাৰি আছ যে? কিনো কবি আৰু, দাদাই মোক এইকেইদিন খুব গালি পাৰিছে জান। কানাইৰ লগত মোক একেবাৰে সহ্যই কৰিব নোৱাৰে। একো নাই দে, ভাল পোৱাত এইবোৰ বাধা বিঘিনি থাকেই, তাতে ককাইকেইটা থাকিলে ক'বই নালাগে। সেই বুলি আৰু সিটো মোৰ ভাল পোৱাবোৰ অলপ হ'লেও বুজিব লাগে। তোৰ এতিয়া একোৱে অভাৱ নাই, কিবা আছে জানো? একোৱে অভাৱ নাই। তোৰ দাদাই আচলতে এইটোৱে ভাবে, তই কানাইৰ লগত গ'লে তোৰ অভাৱ হ'ব। ভাল পোৱা জানো টকা পইচাৰে মিলাব পাৰি? কানাইক মই মনে প্ৰাণে ভাল পাওঁ। বিয়াৰ পাছতো সি যেনেকৈ থাকে তেনেকৈ মই তাৰ লগত থাকিবলৈ চেষ্টা কৰিম। চৈধ্য নম্বৰ ৰেঞ্জটো দেচোন। চৰি দেই, বেয়া নাপাব, দুখ পালে নেকি? নাই পোৱা, গাড়ী লাহে লাহে চলাব। এতিয়া যদি কিবা এটা হ'লহেঁতেন তেতিয়া কি হ'ল হয়? অ' হেল্ল', থৰ লাগিলে যে, যাওক এতিয়া। অ' দাদা শুনকচোন, ৰাজা সন্দিকৈ ঘৰটো এইফালে নহয় জানো? হয় হয়, আৰু কিমান দূৰ যাব লাগিব বাৰু? কোনটো ৰাস্তাই যাম ধৰিবই পৰা নাই। আপুনি এইফালেদি যাব, গৈ পেলাই ৰেল ক্ৰছিং এটা পাব। ৰেল ক্ৰছিংটো পাৰ হৈ পেলাই চাফালে ঘৰ এটা আছে, সেইটোৱে। ধন্যবাদ দেই। ঠিক আছে দিয়ক। আপুনি? তুমি ইয়াত কি কৰি আছা? মোৰ ঘৰলৈ আহি মোকে প্ৰশ্ন কৰিছে যে, আপুনি ইয়ালৈ কিয় আহিছে? আপোনাৰ ঘৰ? এইটো ৰাজা সন্দিকৈ ঘৰ বুলিহে সোমালো। বেয়া নাপাব দেই। এইটো তেওঁৰে ঘৰ। কিয়, ক'ৰবাত এক্সিডেণ্ট কৰি খেদা খাহে নাইতো? দাদা, অ' দাদা, এইফালে আহচোন, তোক লগ কৰিবলৈ কোনোবা আহিছে। আৰে দোস্তি, তই পালিহি। আহা। ৰাধা, তোৰ আকৌ কি হ'ল?
একো হোৱা নাই, তোৰ ফ্ৰেণ্ড বুলি মই গম পোৱা নাছিলোঁ। হ'ব দিয়া, একো নাই। ৰণ, এয়া মোৰ ভণ্টি ৰাধা। নমস্কাৰ, আপোনালোকে কথা পাতক, মই চাহ বনাওঁগৈ। দোস্তি, তোৰ কিন্তু ভণ্টিজনী বৰ ধুনীয়া। বিয়া বাৰু ঠিক কৰি থৈছ চাগে? নাই নাই, নাই কৰা। ভাল ল'ৰা এটা চাব লাগিব। পিছে তই বিয়া নাপাত নেকি? ছোৱালীয়ে পোৱা নাই অ', নহ'লে কেতিয়াবাই বিয়া পাতিলোহেঁতেন। মাৰো কষ্ট হৈছে আৰু দেউতাৰো বয়স হৈ গৈছে। তোৰ যদি ভণ্টিক দিয় অহা বছৰত তেনেহ'লে বিয়াখন পাতিম আৰু। তই মানে মোৰ ভণ্টিৰ ওপৰত চকু দিয়? তই এনেকৈ এতিয়া লেকচাৰ মাৰি থাকিবি নে মোক খাবলৈ কিবা এটা দিবি? ব'ল ভিতৰলৈ ব'ল। বাবা, এনেকৈ তই আৰু কিমান দিন থাকিবি? বোৱাৰীজনী মোক নেদেখাও নেকি? এটা কথাকে আৰু কিমান নকয়? এতিয়া নকৈ আৰু কেতিয়া ক'ম? আমি মৰাৰ পিছত। আমিনো আৰু কিমান দিন জীয়াই থাকিম? জীয়াই থাকোঁতে যদি নাতিপুতিৰ মুখ নেদেখোঁ। মোৰ ছোৱালীজনী পচন্দ হৈছে, শিৱসাগৰৰে। মোৰ বন্ধু ৰাজাৰ ভনীয়েক। শিৱসাগৰ মানে সেই বিপ্লৱৰ পিতেক ৰাজা নেকি? হয়। সৰুতে যে মাক দেউতাক ঢুকাইছিলে? অলপ মনত পৰিছে। সিয়ে হয়। তেতিয়াহ'লে ভালেই হ'ব। সৰুতে মোক কথা দি থৈছিল তেওঁলোকৰ ছোৱালীজনীক আমাৰ ঘৰলৈ বিয়া দিম বুলি। তোৰ বন্ধু ৰাজালৈ তই ফোন কৰিবি। আমি এইকেইদিনতে ছোৱালী চাবলৈ যাম। হ'ব, ঠিক আছে, তোমালোকৰ মতেই হওক। হেল্ল' ৰাজা, কি খবৰ? ভালেই, কচোন। এইকেইদিনতে তহঁতৰ ঘৰলৈ যাম। আহিবি আকৌ। আৰু এটা কথা, মা দেউতাই তোৰ ভণ্টি পচন্দ কৰিছে। আৰু লগতে ময়ো এইকেইদিনতে মা দেউতাৰ লগতে তহঁতৰ ঘৰলৈ গৈ আছোঁ। হয় নেকি? দে, সেইটো কথাই আছে। ঠিক আছে দে, বাই। হ'ব দে, বাই। এনেকৈ আৰু কন্দা কটা কিমান দিন কৰি থাকিবি? এই ভিক্ষাৰীটোক তই পাহৰি যা। অলপ আগত মোৰ বন্ধু ৰণে ফোন কৰিছিলে। তাৰ মাক দেউতাকক লৈ আমাৰ ঘৰলৈ এইকেইদিনতে আহি আছে। সিহঁতৰ আগত যে তই এই কন্দা কটা কৰি এক্টিং নকৰিবি। কানাই বাহিৰে মই আন কাৰো লগত বিয়াত বহিব নোৱাৰোঁ। বিয়াত নবহ, যি হ'ব মই ভবাৰ দৰে হ'ব। ৰ'ব, মই ওলাই গৈছোঁ। আহক, ভিতৰলৈকে আহক। ৰাস্তাত একো অসুবিধা হোৱা নাইতো আপোনালোকৰ? নাই নাই। ঠিকেই আছে। ৰাজা, কইনাক মাতাচোন। ৰ'ব, মাতিছোঁ। ৰাধা, ৰাধা, ওলাই আহাচোন। মাজনী, আহাচোন, ইয়াতে বহা। হ'ব হ'ব। তুমিও বহাচোন। বৰ ধুনীয়া ছোৱালী দেই। মা দেউতা ঢুকোৱাৰ পিছৰ পৰাই এই একো অভাৱ অনুভৱ নোহোৱাকৈ ডাঙৰ দীঘল কৰিছোঁ। এতিয়া আপোনালোকৰ হাতত গতাব পাৰিলেই মা দেউতাৰ আত্মাই খুব শান্তি পাব। তেনেকৈ কিয় কৈছা? আমি জানো তোমালোকৰ মা দেউতা নহয়? আজিৰ পৰা তেনেকুৱা কথা নকবা। আজিৰ পৰা এই আমাৰ বোৱাৰী নহয়, এই আমাৰ ছোৱালী। তোৰ পিছে ছোৱালী পচন্দ হৈছে নাই?
এতিয়া ভাল দিন বাৰ এটা চাই বিয়াখন ঠিক কৰাহে কথা। ৰাজা, তুমি কি কোৱা? আপোনালোকে যি বিচাৰে। ৰণ, তোৰ কিবা আপত্তি আছে নেকি? মোৰ কোনো আপত্তি নাই, মা দেউতা পচন্দ মতেই মোৰ পচন্দ। কানাই, অ' কানাই, তই আজি কোনোদিন নহা মানুহজনী আহিলি যে? তোক খবৰ এটা দিবলৈ আহিলোঁ। খবৰ এটা দিব আহিলি, কিবা ভাল খবৰ নেকি? একো ভাল খবৰ নহয়। ৰাধাক চাবলৈ চহৰৰ পৰা ল'ৰা এজন আহিছে। তই এইবোৰ কি কৈছ? তই ৰ, মই যাওঁ। মোক এৰি তই আনৰ হ'ব পাৰিবি জানো ৰাধা? হেল্ল' ৰাধা। হেল্ল' কানাই, কি কৰি আছ? কিনো কৰিম, তোৰ কথাকে ভাবি আছিলোঁ। পিছে তই কি কৰিছ? ময়ো তোৰ কথাকে ভাবি আছোঁ। তোৰ দেহাটো ঠিকে আছেনে? অলপ পাইছোঁ, গাটোহে বিষাই আছে। মেডিচিন খাই দে, ভাল হৈ যাব। সেইবোৰৰ প্ৰয়োজন নাই, তই মৰম অকণ কৰি দিলে ভাল হৈ যাব। ধেৎ, কিনো কথাবোৰ ক? লাজো নালাগেনে তোৰ? তোলৈনো মোৰ কিয় লাজ লাগিব? হ'ব দে, এতিয়া ৰাখোঁ। দুচকুৰে কিনো ভাষা বুজিও নবুজা হৃদয়ৰে কোঠালিতে ভাৱনাৰে দুমোজা ৰাঙলী ফাগুনৰ তুমি জোৰ মলয়া বুকুৱে দি বৈ যোৱা সপি দিলো তোমাকে আজি আলসুৱা প্ৰেমৰে লাগি ৰাখি থবা মৰমবোৰ বুকুতে সামৰি যদিও মিছাই সময় সাঁচিছো সপোন মধুময় লিখি তৰো হিয়াতে আমাৰ এই কাহিনী জিৰা বাহিনী ৰবে উমলাম দুবাহুতে লৈ হিয়াৰ অনুৰাগে অভিমানে মোৰ শুনি ততে থাকিবানো সপি দিলো তোমাকে আজি আলসুৱা প্ৰেমৰে লাগি ৰাখি থবা মৰমবোৰ বুকুতে সামৰি যদিও মিছাই সময় সাঁচিছো সপোন মধুময় লিখি থলো হিয়াতে আমাৰ এই কাহিনী লিখি থলো হিয়াতে আমাৰ এই কাহিনী এপাহ ফুল দুটা ভোমোৰা যদি ফুলেই নাথাকে ভোমোৰা ক'ত পৰিব? ৰাধা, অ' ৰাধা,
ইমান দেৰিলৈকে শুই আছ যে ৰাধা ৰাজা অঁ ৰাজা ক হেল্ল' ৰণ মোৰ ভণ্টি ৰুমত নাই তাইনো ক'ত গ'ল ৰুমত চিঠিখন থৈ গৈছে মোৰ যে মনটো কাম নকৰা হৈছে এই ৰচোন তই অলপ ধৈৰ্য ধৰ ইমান চিন্তা কৰিব নালাগে নহয় তাই ওলাবতো অঁ হ'ব দে ঐ কেৰম এবৰ্ড মাৰো বৈ আজি মনটো ভাল লগা নাই অ' নেখেলো নেকি আজি তই যদুমধু অঁ ৰাধাক দেখিছিলি নেকি ৰাধা আকৌ কি হ'ল নাজানো কি হ'ল তাইৰ ৰুমতে চিঠিখন পাইছিলোঁ এতিয়া তাইক বিচাৰি ঘূৰি ফুৰিছোঁ বৰ ডাঙৰ কথা হ'ল নহয় তহঁতি ৰ তেতিয়া মই যাওঁ আমিও তেন্তে গাঁৱত ৰাধাক বিচাৰি যাওঁ ময়ো যাওঁ তেতিয়াহ'লে কানাইক খবৰ দি দিওঁগৈ ৰ যদুমধু ময়ো যাওঁ অ' কানাই কানাই আৰে হ'ল কি তোৰ ইমান উধাটো খাই আহিছ যে ৰাধা বোলে ঘৰত নাই অলপ আগত আমাক ৰাজাই কৈ থৈ গৈছে আৰু তাই বোলে চিঠি এখন লিখি থৈ গৈছে তই এইবোৰ কি কৈছ ৰাধাই মোক তেনেকুৱা কৰিব নোৱাৰে আৰে সঁচাই কৈছো ৰাজাই গোটেই বিচাৰি ফুৰিছে আৰু গোটেই গাঁৱে গম পালে মই যাওঁ দে মই ৰাধাক বিচাৰি চাব লাগিব মই এনেকৈ থাকিলে নহ'ব অ' দাদা ৰ'বচোন ৰ'ব মোৰ ভণ্টি ৰাধাক দেখিছিলে নি নাই দেখা ন ঠিক আছে তেন্তে তই ক'লৈ গ'লি ৰাধা তই ক'লৈ গুচি গ'লি তই মোক লগতে কিয় লৈ নগ'লি কিয় তই চাগে বহুত কষ্টত আছ ন অকলে অকলে তোৰ চাগে ভয়ো লাগিছে ক'ত আছ কচোন ৰাধা মই তোৰ কাষত থাকিব বিচাৰোঁ তোৰ পৰা আঁতৰি মই কেনেকৈ থাকিম মই তোৰ ওচৰলৈ গুচি যাম চাচোন চা সেই ৰংঘৰ আজিও আমাৰ প্ৰেমৰ সাক্ষী হৈ আছে কিন্তু তই আজি মোৰ কাষতে নাই হে ভগৱান এনেকুৱা মোৰ লগত কিয় হ'ল ৰাধা বাৰু কিয় হঠাতে হেৰাই থাকিলে